মুনমুন মুনমুন বাইদেউ তেখেতে জনপ্ৰতিনিধি হয়, কিন্তু আপোনালোকে ৰেকৰ্ডত আছে অন ৰেকৰ্ড যে পাব্লিকো তেখেতে থুৱাইছিলে। তো তেনেকুৱা এজন ব্যক্তিয়ে কেতিয়া পাব্লিকৰ ওচৰত গৈ মানে কান্দে, কেতিয়া মানুহক পাব্লিকক মানে ভৰিৰে মোহাৰে বা থু পেলাই দিয়ে, এই কথাটো আমি চবেই জানো। এইকাৰণে মুনমুন বাইদেউ ডাঙৰীয়ানীয়ে যে তাত MCLA হৈ একো যে কাম কৰিব পৰা নাই আৰু সেইটো এটা গইনা লৈ এতিয়া মানে কাৰোবাৰ পিঠিত উঠি আগন্তুক নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে, সেইটোৱে প্ৰমাণ কৰে। মুনমুন বাইদেউ তেখেতে জনপ্ৰতিনিধি হয়, কিন্তু আপোনালোকে ৰেকৰ্ডত আছে অন ৰেকৰ্ড যে পাব্লিকো তেখেতে থুৱাইছিলে। তো তেনেকুৱা এজন ব্যক্তিয়ে কেতিয়া পাব্লিকৰ ওচৰত গৈ মানে কান্দে, কেতিয়া মানুহক পাব্লিকক মানে ভৰিৰে মোহাৰে বা থু পেলাই দিয়ে, এই কথাটো আমি চবেই জানো। এইকাৰণে মুনমুন বাইদেউ ডাঙৰীয়ানীয়ে যে তাত MCLA হৈ একো যে কাম কৰিব পৰা নাই আৰু সেইটো এটা গইনা লৈ এতিয়া মানে কাৰোবাৰ পিঠিত উঠি আগন্তুক নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে, সেইটোৱে প্ৰমাণ কৰে।